দীপজ্যোতি টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা কাষত ঘণ্টা বিলটো প্ৰেছ কৰিব যাতে সকলোতকৈ আগতে নটিফিকেশ্যনসমূহ পাই থাকে। মোবাইলটো লগ লগাইছিলে কিন্তু কি লগ লগালে পাহৰি গ'ল। চিন্তা নকৰিব, আপুনি 1 ছেকেণ্ডৰ লগটো খুলিবৰ কাৰণে পাৰিব। তো বন্ধু বান্ধৱীসকল, আমাৰ মোবাইলটো আমি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি মোবাইলৰ পাছৱৰ্ড বা পেটাৰ্ণ লগবিলাক লগাই থৈ দিওঁ। তো সেই লগটো যদি আমি পাহৰি যাওঁ বা মোবাইলটো যদি আনলক কৰিব পৰা নাই, তো আপোনালোকে কি কৰা উচিত? চাওক, এই কামটো যদি আপোনালোকে দোকানত কৰিব দিয়ে, তো আপুনি যদি দোকানত ছফ্টৱেৰটো ওৱাবৰ কাৰণে দিয়ে, তো আপোনাক কমেও দোকানীটোৱে বা 200 বা 250 টকা লৈ ল'ব। তো এই কামটো আপোনালোকে নিজে ঘৰতে কৰিবৰ কাৰণে পাৰিব। তো বাছ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো বলক ভিডিঅ'টো মানে কি আগবাঢ়ো বলক। চাওক, যদি আপুনি এই প্ৰচেছৰটো ফ'ল' কৰে, তো আপোনাৰ মোবাইলত যিমানবিলাক ডেটা আছে সকলোবিলাক নাইকিয়া হৈ যাব। মানে কি গান চান যিমানবিলাক ফটো চটো আছে সকলোবিলাক নাইকিয়া হৈ যাব। মোবাইলটো বাছ আগৰ নিচিনা হৈ যাব। তো আপুনি যদি ভাবিছে মই এতিয়া ফোন কৰিব লাগে, তো মোবাইলটো মোক আনলক খুলিব লাগে, মানে কি দৰকাৰ মোবাইলটো, তো আপুনি এই প্ৰচেছৰটো ফ'ল' কৰিবৰ কাৰণে পাৰে। এই কামটো কৰিবৰ কাৰণে আপোনালোকে মোবাইলটো ছুইচ অফ কৰি ল'ব। ছুইচ অফ কৰি পেলাই মানে কি কমচে কম 3 মিনিটমান বা 2 মিনিটমান সময় আপোনালোকে থৈ দিব এনেকৈ। তাৰপিছত মোবাইলটো ছুইচ অফ বটনটোৱে তাৰপিছত আপ ডাউন বটনটোৱে টিপিব। ভলিউমৰ আপ ডাউন বটনকেইটা টিপি থাকিব। তো আপোনাৰ তাত এটা নতুন স্ক্ৰীন অ'পেন হৈ যাব। তো মানে কি ৰিকভাৰী মোডৰ স্ক্ৰীনটো অ'পেন হৈ যাব। তাত আপোনালোকে স্ক্ৰীন মোবাইলে আঙুলিয়ে টাচ কৰিব নোৱাৰে। তো ভলিউম আপটো ওপৰলৈ যাব, ডাউনটো তললৈ আহিব। আৰু যদি আপোনালোকে পাৱাৰ বটনটো টিপে, তো অ'কে, মানে সেইটো অ'কে বুজায়। তো আপোনালোকে কি কৰিব, তাত সেইটো যদি চিষ্টেমটো যদি মানে কি ৰিকভাৰী মোডটো আহে, তো আপোনালোকে কি কৰিব, তাত তো তললৈ আনি থাকিব। ৰিকভাৰী মোড বুলি পেলাই আছে, মানে কি ডাটা ফেক্টৰী ৰিষ্টেট বুলি পেলাই আছে। ডাটা ফেক্টৰী ৰিষ্টেট আপোনালোকে ক্লিক কৰিব। তাৰপিছত ক্লিক কৰি পেলাই য়েছ কৰাৰ লগে লগে তো সকলোবিলাক আপোনালোকৰ মোবাইলটো নতুন হৈ যাব, মানে কি আগৰ নিচিনা হৈ যাব। তো আপোনালোকে ভাবিব নোৱাৰিব যে মোবাইলটো আগৰ নিচিনা হৈ গ'ল। তো এই কামটোৰ কাৰণে আমি দোকানত যাই পেলাই দিব লাগে 200-250 টকা। তো আপুনি নিজে কৰিবৰ কাৰণে পাৰে এই কামটো। তো তেনে ইজিলি হয়। তো যদি আপুনি আৰু যদি কিবা জানিবলগীয়া বিচাৰিছে, মানে কি জানিবৰ কাৰণে বিচাৰিছে ইয়াৰ বিষয়ে বেছিকৈ, তো আপুনি গুগলত যাওক, ডাটা ফেক্টৰী ৰিষ্টেট বুলি পেলাই চাৰ্চ কৰক। ডাটা ফেক্টৰী ৰিষ্টেট বুলি চাৰ্চ কৰক। তো আপোনালোকৰ মোবাইল মডেলটো দি দিব। তাত মডেলটো দিয়াৰ লগে লগে মানে কি সকলোবিলাক আপোনাক দুখীয়া দিব কি কি তাত কৰিব লাগে। বা আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত যাওক, ডিছক্ৰিপশ্যনত সকলোবিলাক লিখা হৈছে, বহুত ধুনীয়াকৈ লিখা হৈছে কেনেকৈ কেনেকৈ কৰিব লাগিব। তো চাই থাকক। তো যদি আপুনি আইফোন চলাই আছে, তো আইফোনৰ বিষয়ে মোৰ ডিছক্ৰিপশ্যনত মই লিখি থৈছোঁ। তো আপোনালোকে তাৰ পৰাও যাইকৈ চাই ল'ব কাৰণে পাৰে। আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। ধন্যবাদ থাকিল আপোনাক, আপোনাৰ বহুমূল্য সময় দি ভিডিঅ'টো চোৱাৰ বাবে।